পদিনা আৰু আমৰ টেঙা চাটনি এটা বনালোঁ আজি। চাওঁ হওক ভিডিঅ'টো শেষলৈকে। হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আহি আছোঁ পদিনা ছিঙিবলৈ বুলি। এয়া দেখিছেনে, মই পদিনা ছিঙি লৈছোঁ। আজি বনাম বুলি ভাবিছোঁ পদিনা আৰু আমৰ টেঙা চাটনি এটা, আৰু সেয়ে মই ভাবিলোঁ পদিনা কেইডালমান তুলি লওঁ। এয়া বৰষুণ পালে যে খুব ধুনীয়াকৈ পোখাবিলাক মেলি আছে, আৰু মই তাৰে আগ কেইটামান ছিঙি ল'লোঁ। লগতে লৈছোঁ আম টেঙা এটা, নহৰু, জলকীয়া, আদা আৰু ভেদাইলতাৰ পাত দুখিলামানো লৈছোঁ। আৰু এয়া আমাৰ চাটনি বনি গ'ল। আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈও কিন্তু বহুত টেষ্টি হৈছিলে দেই। এয়া ৰাতিপুৱা ভাতো খাই ল'লোঁ। লগতে আছিলে দাইল, চজিনা, কণবিলাহী, লগতে আছিলে বৰভেকুৰীৰ পিটিকা আৰু বইল ডিম এটা। এইফালে আকৌ আহিলোঁ মই জলকীয়া ছিঙিবলৈ বুলি। জলকীয়াখিনি খুব ধুনীয়াকৈ পকি আছিলে, সেয়ে ভাবিলোঁ আচাৰ বনাম, আৰু ধুনীয়াকৈ এইখিনি ছিঙি ল'লোঁ। ছিঙি ৰ'দত দি মেলি মই আচাৰো বনালোঁ, আপোনালোকক দেখুৱাম কেতিয়াবা আচাৰখিনি। আৰু দেখিছেনে কিমান গাল জলকীয়া পকি আছে, গোটেইখিনি বাৰু নিছিঙিলোঁ। সন্ধিয়া আকৌ চাহৰ লগতে পাস্তা খালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত থেংক ইউ। আৰু যদি ভাল লাগে লাইক এটা কৰি দিব দেই। আজিলৈ আহিছোঁ, বাই।